নমস্কাৰ দোস্ত, স্বাগতম জনাইছোঁ আকৌ এবাৰ মনোজ ব্লগলৈ। কুকিঙৰ ওপৰেদি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, কাৰণ অলপমান ভিডিঅ' চিডিঅ' নাছিলে, সেইকাৰণে ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। মোৰ থকা গুগুৰীপন্দি বালাকৃষ্ণপুৰম এইটো এৰিয়াটো দেখাম। এইটোৱে হয় বালাকৃষ্ণপুৰম। এইটো সেউজীয়া বিল্ডিংটো যে দেখিছে, এইটো এটা LB মণ্ডপ হয়। LB মণ্ডপ শাদী তাদী হয়, তাত বহুত ডাঙৰকৈ হয়। কেতিয়াবা আৰু আপোনালোকক দেখাম। আৰু এইটো গীৰ্জাটো আপোনালোকে চাই লওক, অলপ জুম কৰি দিছোঁ। এইটোতে ৰেলৱে ষ্টেচনটো আছে। এই জেগাত বহুত কাউৰী আছে। অসমততো ইমান কাউৰী নাথাকে, চবফালে ঘৰে ঘৰে কাউৰীয়ে কাউৰী। আমাৰ তাত যেনেকৈ ঘন চিৰিকা থাকে, ইয়াত কাউৰী এনেকৈ থাকে। খাবলৈ পাই যে বহুত। টিঙৰ তলৰ পৰা এতিয়া আহি কিনি চব্জি বনাবলৈ লৈছোঁ। চব্জিটো কেনেকৈ বনাম আপোনালোকক দেখাম। ব্ৰইলাৰ আধা কেজিমান আনিছোঁ। এইটো তাৰ লগত আছে এইটো বিলাহী ডাঙৰ দুটা কাটিছোঁ, আৰু এইটো আদা লচুন, এইটো তাৰপিছত পিঁয়াজ জলকীয়াটো আপোনালোকে চাই কিনে ভয় নাখাব, কাৰণ ইয়াৰ জলকীয়াকেইটা একদম চেন্নাইৰ জলকীয়াকেইটা 100টামান খাব পাৰে। এইটো চেনীৰ নিচিনা মিঠা। কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহী গৰম হ'ল, তেলটো ঢালিম এতিয়া। তেল ঢালিবলৈ হৈ গ'ল, তেল ঢালিম। তেলটো ঢালি দিলোঁ। এইটো তেল আকৌ মিঠাতেল নহয়, এইটো নাৰিকলৰ তেল হয়। ইয়াত প্ৰায়ভাগ নাৰিকলৰ তেলেই চলে। পেকেটটো দেখাই দিছোঁ। এইটো হয় পেকেটটো। মিঠাতেলৰ বটলটো বহুত দাম ইয়াত, কমচে কম 300 নে 350 লয়। এইটো 1 লিটাৰ থাকে, এইটোক 200 টকা লয়। আগতে এইটোক লকডাউনৰ আগতে 80 টকা লৈছিলে অকল। ইমান দাম বাঢ়ি গ'ল। এতিয়া পিঁয়াজ জলকীয়াটো ঢালিলোঁ। তেলটো গৰম হোৱাৰ পিছত এইটো অলপমান ৰঙচুৱাকৈ ভাজিব লাগিব। পিঁয়াজটো এতিয়া অলপ ৰঙচুৱা হৈছে। এতিয়া ঢালিম আদা লচুনটো ঢালি দিলোঁ। ইয়াকো অলপমান ৰঙচুৱা কৰিম। ইয়াত এলাইচি এইবোৰ ইউজ কৰা নাই, আৰু তেজপাত বেলেগ ভিডিঅ'ত আপোনালোকক তেজপাত এলাইচি দি কিনি দেখুৱামগৈ বাৰু। লচুন আদাটো ৰঙচুৱা হৈ গ'ল। এতিয়া ঢালিম বিলাহীটো। এতিয়া যেতিয়ালৈকে নিমকে তেতিয়ালৈকে ভাজি থাকিম। এতিয়া হৈ গ'ল বিলাহীটো সিজিলে। এতিয়া মছলা ঢালিম। এইটো চিলি পাউডাৰ হয়, অলপমান ঢালিম। চিলি পাউডাৰ মানে এইটো কি, আৰু জলকীয়া গুড়ি, হালধি আৰু চিকেন মছলা ঢালিম। এইটো চব্জি বনোৱাটো মই শিকিছোঁ বাণীকান্ত ছাৰৰ পৰা। বাণীকান্ত ছাৰ মোৰ স্কুল টিচাৰ আছিলে, তাৰ পৰাই শিকিছোঁ। বাণীকান্ত ছাৰ যদি চাই আছে, সি অলপমান চাই কিনি আহিব চাগে মোক। মছলাটো কম হ'ল, অলপ নতুনকৈ আনিছোঁগৈ, সেইটো অলপ ঢালি দিওঁ। আপোনালোকে বিনা মছলাটো খাব পাৰে। বিনা মছলাটো কেনেকৈ বনায় কেতিয়াবা ভিডিঅ'ত দেখাম বাৰু। এইটো ব্ৰইলাৰ মাংস হয়, অলপমান মছলা লাগে। এনেকৈ 5 মিনিটমান মছলাটো সিজিব দিব লাগিব। এতিয়া মছলাটো সিজিলে, এতিয়া মাংসটো দিম।
আপোনালোকৰ বাৰু অলপ খাওঁ খাওঁ লাগিছে নে? পানী অলপ দিছোঁ ইয়াত মাংসটো, কাৰণ আধা ঘণ্টামান সিজাব লাগিব। অলপ চেপচেপীয়াকৈ বনাম, তেতিয়া ভাত খাই ভাল। এতিয়া আধা ঘণ্টামান উতলিলে, মাংসটো সিজিলে। এতিয়া ধনিয়া পাত দি এইখিনি নমাম আৰু ধনিয়া পাত দিলোঁ, নমাই দিম আৰু এতিয়া টেষ্টিং কৰিছোঁ কেনেকুৱা লাগে। আল্টিমেট হৈছে। আপোনালোকে এনেকৈ বনাই কিনে খাব পাৰে। এতিয়া আমি খাবলৈ লৈছোঁ আৰু বাঢ়িলোঁ। এইটো হৈছে বিলাহী, এইটো তিয়ঁহ হয়, এইটো আৰু পাপৰ আৰু পিঁয়াজ আছে, জলকীয়া আছে, লগত মাংস আছে, ভাত আছে। আমি চুবাই যাম, আপোনালোকে গিলি যাওক। পাৰ চৰাইও টেষ্টিং কৰিছে। এতিয়া तो हम हिंदी वाला है, टेस्टी करके देखेगा। इसका नाम दिया हूँ पारो चौराहे। वाह बढ़िया, मस्त, सुपर। ठीक है, हम लोग खा लेगा अभी। हम लोग सुबाते रहेगा, आप लोग गिलते रहेगा।